নমস্কাৰ দৰ্শক, আশা কৰোঁ সকলোৱে ভালে আছে। মই আছোঁ বৰ্তমান আমাৰ মৰিগাঁও জিলাৰ গান্ধী ফিল্ডত আৰু ইয়াত অনুষ্ঠিত হৈ আছে বৰ্তমান 2024 বৰ্ষৰ মৰিগাঁও তিৱা সাংস্কৃতিক মহোৎসৱ। আৰু ইয়াতে গোটেই ভিডিঅ'টো আজি ভইচ অভাৰ হ'বলৈ গৈ আছে, কিয়নো ইয়াতে ইমানেই হুলস্থুল হৈ আছে, মানে মাইকৰ শব্দত একোৱেই শুনা পোৱা নাযায়। গতিকে আহকচোন আমি ভিতৰলৈ যাওঁ, কি আছে চাওঁগৈ। গতিকে এইটো হৈছে আপোনাৰ তিৱা সাংস্কৃতিক মহোৎসৱৰ মূল তোৰণ, আৰু ইয়াতে লিখা আছে তিৱা কান্থি চুৰি খাম পাৰো। এইটো মানে তিৱা ভাষাত লিখা আছে তিৱা সাংস্কৃতিক মহোৎসৱ 2024। আৰু ইয়াতে আপোনাৰ লিখা আছে ন বাৰো, মানে হৈছে আপোনাৰ বৰঘৰ বুলি কয় তিৱা ভাষাত। আৰু আমি দেখিলোঁ যে মূল তোৰণৰ দুয়োফালে তিৱা সাজপাৰ পৰিহিত এজন যুৱক আৰু এগৰাকী যুৱতীৰ প্ৰতিমূৰ্তি। আৰু সোমাই আমি দেখিলোঁ কিছুমান কাপোৰৰ দোকান, কিছুমান মণিহাৰীৰ দোকান আৰু বহুত ধৰণৰ কিছুমান দোকান, য'ত আমাৰ যোৱাৰ কোনো কাম নাছিল। আৰু এই ক্ষেত্ৰখনৰ নাম দিয়া হৈছে তিৱা ফা ইন্দ্ৰ সিং দেউৰী ক্ষেত্ৰ। আৰু কিয় এই নাম দিলে মই ইমান নাজানো, যদি জানে কোনোবাই প্লিজ কমেণ্ট কৰি জনাব। আৰু এইজনী হৈছে শ্ৰদ্ধাৰ তিৱা ফা ইন্দ্ৰ সিং দেউৰী। আৰু এইফালে আছে আমাৰ বুৰঞ্জী প্ৰসিদ্ধ তিৱা ৰজা তিৱা মহাবীৰ জোঙাল বলহু। আৰু এইবাৰ আমি আগবাঢ়িলোঁ প্ৰদৰ্শনী ফালে, আৰু তাত কি আছে চাওঁ বলকচোন। আৰু আমি গৈ কি দেখা পালোঁ, এটা বাঁহেৰে নিৰ্মাণ কৰা ৰাম মন্দিৰৰ আৰ্হি। আৰু ইয়াতে যিখিনি বস্তু আপোনালোকে দেখিছে, গোটেইখিনি বস্তু বাঁহেৰে নিৰ্মিত। চাই বহুত ভাল লাগিলে বস্তুখিনি, বিশেষকৈ আমাৰ যিটো ৰাম মন্দিৰৰ আৰ্হি সেইটো খুবেই ভাল লাগিলে। আৰু এইবাৰ আমি দেখিলোঁ যে তিনিজনী ভণ্টি আমন জীৱনকৈ বহি আছিলে, কিন্তু আমি যোৱাত অলপ তেওঁলোকে ভাল পালে। আৰু তেওঁলোকৰ ওচৰত আমি দেখিলোঁ কিছুমান তিৱা ৰাজ্যৰ দিনত ব্যৱহাৰ হোৱা, মানে আপোনাৰ তিৱা ৰাজ্যৰ যুদ্ধত ব্যৱহাৰ হোৱা কিছুমান অস্ত্ৰ শস্ত্ৰ আৰু বিশেষ সঁজুলি, যেনে বৰঢোল, কালিপেপা, ঢাল, তৰোৱাল ইত্যাদি বহুতো আছিলে। আৰু তেওঁলোকে সেই বিষয়ে আমাক বুজাই ক'লে অলপ চলপ। আৰু এইবাৰ আমি দেখিলোঁ যে এজন খুৰা ধুনীয়াকৈ বহি আছে, আৰু তেওঁৰ পিছফালে আমি দেখিলোঁ কইনা কন্দা শিল। আৰু এইটো হৈছে আমাৰ বঘৰা ৰাজ্যৰ এটা ইতিহাস এইটো। আৰু যিসকলে নাজানে তেওঁলোকে, মোৰ এটা ভিডিঅ' আছে কইনা কন্দা শিলৰ বিষয়ে, আপোনালোকে চাই ল'ব পাৰিব। আৰু আমি যেতিয়া খুৰাক সুধিলোঁ সেই বিষয়ে, অৰ্থাৎ কইনা কন্দা শিলৰ যি ইতিহাস সেই বিষয়ে সুধিলোঁ, তেওঁ তেতিয়া আমাক গোটেই কাহিনীটো বুজাই দিলে, যে কেনেকৈ সংঘটিত হৈছিলে সেই দুখ লগা মৰ্মান্তিক ঘটনাটো। আৰু যিসকলে এতিয়াও নাজানে সেই বিষয়ে, তেওঁলোকে মোৰ চেনেলৰ যি ভিডিঅ' আছে কইনা কন্দা শিলৰ বিষয়ে, এটা ভিডিঅ' আছে, ব্লগ এটা আছে, আপোনালোকে গৈ পেলাই চাই ল'ব পাৰিব। তাৰপৰা এইবাৰ আমি দেখিলোঁ কিছুমান বাঁহেৰে নিৰ্মিত প্ৰতিমূৰ্তি, যেনে আপোনাৰ জোঙাল বলহুৰ প্ৰতিমূৰ্তি, আৰু বহুতো তিৱা পাণঠাই, তেনেকৈ কৰি বহুতো প্ৰতিমূৰ্তি আছিলে, ভাল লাগিল চাই। দিয়া অলপ কোৱা বিষয়ে অলপ কৈ দিয়া, অলপ ইয়াৰ বিষয়ে কৈ দিয়া অলপ। ই হ'ল তিৱা মানুহ, কিন্তু তিৱাৰ বিষয়ে একো নাজানে। আৰু এইবাৰ আমি পালোঁহি ভণ্টি দুজনী ওচৰ, আৰু তেওঁলোকে ধুনীয়াকৈ দেখুৱাইছে আমাক তিৱা সমাজত ব্যৱহাৰ হোৱা, মানে তিৱা সমাজত দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা কিছুমান সা সঁজুলি। গতিকে ইয়াতে আমাৰ ভণ্টিহঁতে দেখুৱাই দিয়া মতে, ইয়াতে আছে আপোনাৰ তিৱাসকলৰ যি গাহৰিৰ দানা দিয়া পাত্ৰটো কাঠেৰে বনোৱা, দেখিছেনে সেইটো। আৰু ইফালে আছে আপোনাৰ পিঠাগুড়ি খুন্দা বা আপোনাৰ জলকীয়া খুন্দা যিটো সঁজুলি সেইটো আছে, আৰু কেইবাটাও সঁজুলি আছে বাৰু ইয়াতে। আৰু আমাৰ বিশেষকৈ ইয়াতে আছে লাও পানীৰ লগত যিখিনি সঁজুলি ইউজ হয়, মানে লাও পানী বনাওঁতে যিখিনি সঁজুলি লাগে, ধৰক আমাৰ লাও খোলা হওক, য'ত নেকি লাও পানী খোৱা হয়, আৰু বাখৰ হওক, তেনেকৈ কৰি বহুখিনি সঁজুলি ইয়াতে আছে। আৰু অলপ সময়ৰ পিছতে আমি দেখিলোঁ যে মঞ্চত হৈ আছে তিৱা নৃত্য, আৰু আমি সেইফালেই গতি কৰিলোঁ চাবলৈ। আৰু হঠাতে মোৰ এজন ভাইটি লগ পাই গ'লোঁ, মানে আমাৰ গাঁৱৰ ওচৰৰে ভাইটি, নিজৰ ভাইটি। তাক লগ পাই বহুত ভাল লাগিলে, সিও বহুত ভাল পালে আমি যোৱাৰ কাৰণে। খা খবৰ ল'লোঁ। তাৰপিছত আমি তাক সুধিলোঁ যে ইয়াত যে লিখা আছে এই ন বাৰো বুলি পেলাই, যিটো বৰঘৰো লিখা আছে অসমীয়াতে, তাক আমি সুধিলোঁ যে বৰঘৰটো কি হয় আৰু কেনেকুৱা ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয় তিৱা সমাজত ইত্যাদি সুধিলোঁ। আৰু সি কোৱা মতে বৰঘৰটো হৈছে এটা এনেকুৱা ঘৰ, যিটো ঘৰ নেকি তিৱা সমাজত আপোনাৰ বিভিন্ন ধৰণৰ পূজা পাৰ্বণ বা কিছুমান পৰম্পৰাগত কাৰ্য কৰিবলৈ ইউজ কৰা হয়। আৰু এইফালে আপোনাৰ এইটো হৈছে এটা চামাদি, বা আপোনাৰ অসমীয়াতে কয় এইটো ডেকাচাং। আৰু এই চামাদি বা ডেকাচাংটো তিৱা সমাজৰ ডেকাসকলে বা যুৱকসকলে গৰমৰ দিনত জিৰণি লোৱাৰ পৰা আৰম্ভ কৰি বহুত ধৰণৰ আলোচনা চক্ৰ, মেল মিটিং, মানে আলোচনা ইত্যাদি কৰাত ব্যৱহাৰ কৰে। আৰু এই চামাদি বা ডেকাচাঙৰ যি কাৰুকাৰ্য, আপোনাৰ খেৰেৰে নিৰ্মিত কি ধুনীয়া এটা ঘৰ,
আৰু এই ঘৰত মানে গৰমত বহিবলৈ খুব ভাল। আৰু এইবাৰ আমি আগবাঢ়িলোঁ গ্ৰন্থৰ মেলাৰ ফালে আৰু এখন কিতাপৰ দোকানত গ'লোঁ, গৈ পেলাই বহুত ধৰণৰ কিতাপ চালোঁ, চাই ভাল লাগিলে। আৰু এখন কিতাপ মোৰ ভাল লাগিলে, হোমাৰৰ ওডিচি। সেইখন কিতাপৰ বহুত দিনৰ পৰা পঢ়িম বুলি ভাবি আছিলোঁ, গতিকে ইয়াতে পাই গ'লোঁ, গতিকে মই কিনি ল'লোঁ। আমি পালোঁহি মেইন জেগা, মানে খোৱা জেগা। মানে তিৱা কালচাৰেল ফেষ্টিভেলত আহি যদি আমি তিৱা খাদ্যই নাখাওঁ কি হ'ব? তিৱা খাদ্য খাবই লাগিব, আহক। আৰু সোমাই কি আমি দেখিলোঁ জিভাত পানী পৰা গাহৰি ষ্টিক, মিছা মাছৰ ষ্টিক, কেঁকুৰাৰ ষ্টিক আৰু মাছৰ ষ্টিক, ব্ৰইলাৰ ষ্টিক আৰু লগতে আছে ছাইমদ, কেঁচা মদ মানে ৰহি ইত্যাদি। আৰু যিবিলাক দোকান পোহাৰ আহিছে সেইবিলাক আহিছে আপোনাৰ ধেমাজি, লখিমপুৰ, মাজুলী ইত্যাদি ঠাইৰ পৰা। আৰু ফাইনেলি আমি লখিমপুৰৰ পৰা অহা এজনী বাইদেউৰ দোকানত গ'লোঁ আৰু তাতে আমি গাহৰি ষ্টিক অৰ্ডাৰ দিলোঁ আৰু ছাইমদো ল'লোঁ, যিখিনি আমি খাম বুলি ভাবিলোঁ আৰু খালোঁ অলপকৈ আৰু সেইটোৱে কথা। লগতে কেঁচা মদ বা ৰহিখিনিও চালোঁ, যদিও আমি সেইখিনি নাখাওঁ, আমি খালোঁ গাহৰি আৰু ছাইমদ। আৰু প্ৰিয় দৰ্শক মণ্ডলীয়ে ছাইমদখিনি খোৱাৰ কাৰণে বেয়া নাপাব। একচুৱেলি মাজে মাজে এনেকুৱা ধৰণৰ মানে অনুষ্ঠানত বা আপোনাৰ মেলাই চেলাই ইত্যাদি এনেকৈ কৰি কিছুমান মানে পৰম্পৰাগত খাদ্য বুলি খাওঁ আৰু, গতিকে ইমানো তেনেকৈ নাখাওঁ। আৰু গাহৰিখিনি খাই মজা লাগিলে, সুন্দৰ লাগিলে। আৰু আমি অৱশেষত এনেই আপোনাৰ দোকানত গৈ অলপ বস্তুৰ দৰদাম কৰি মেলি ধুনীয়াকৈ অলপ ফূৰ্তি ফাৰ্তা কৰি ঘূৰি পকি আমি ঘৰলৈ ৰাওনা হ'ম বুলি ভাবিলোঁ। আৰু আজিৰ ভিডিঅ' এইখিনিয়ে শেষ কৰিছোঁ। চোৱাৰ কাৰণে বহুত ধন্যবাদ। নমস্কাৰ, জয় অসম, বাই বাই।